ধৈৰ্য ধৰি ৰখাৰ কি নতুন কৌশল আছে চাওঁ। সুপ্ৰভাত, মই ভানু শৰ্মা। আজি বিউটি সেগমেন্টত ক'বলৈ ওলাইছো চুলি আমাৰ খুব বেছি ড্ৰাই হৈ পেলাই ছিঙি যায়। কাৰণ আমাৰ খাদ্যৰ অভাৱতো হ'ব পাৰে, নতুবা আমি যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ, শ্যাম্পু এনেকুৱা ধৰণৰ সামগ্ৰী, খুব বেছি খাৰ থকা সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলতো এনে ধৰণৰ খুব বেছি ড্ৰাই হ'ব পাৰে। গতিকে এনে ক্ষেত্ৰত এই ড্ৰাইনেছটো কেনেধৰণে আমি নাইকিয়া কৰিম? প্ৰথমতে ল'ব আপোনাৰ পাকঘৰতে থকা মেথি গুটি আৰু ফ্লাক্সিড। মেথি গুটি আৰু ফ্লাক্সিড আপুনি সিজাই দিব, দুইটা সমান পৰিমাণত ল'ব আৰু সিজাই দিব। যেতিয়া আপুনি সিজাব, ধৰক আপুনি এগিলাচ পানীৰে 4 চামুচ মেথি আৰু 4 চামুচ ফ্লাক্সিড লৈ পেলাই সিজাই দিলে। সিজাই দিয়াৰ পিছত আধা গিলাচ হ'ব। যেতিয়া আধা গিলাচ হ'ব, আপুনি এখন ষ্টীলৰ চেকনিৰে চেকি দিব। চেকি দিয়াৰ পিছত আপোনাৰ লিকুইড এটা জেলি নিচিনা হ'ব। সেই জেলিটো আপুনি তাৰ লগত আপুনি সমান পৰিমাণত মেংগো বাটাৰো ব্যৱহাৰ কৰি ল'ব পাৰে, নতুবা চিয়া বাটাৰো আপুনি ব্যৱহাৰ কৰিব পাৰে। যদি আপুনি ভাবে যে মই একোৱেই নকৰোঁ, তেতিয়া কেৱল মেথি আৰু ফ্লেক্সিডৰ এই জুলীয়া লিকুইডখিনি গোটেই চুলিখিনিত আপুনি ভাগ ভাগ কৰি খুব ধুনীয়াকৈ লগাই দিব আৰু লগাই পেলাই আপুনি এনেধৰণৰ ইমালচিফাই কৰিব। কৰাৰ পিছত এটা শাৱাৰ কেপ পিন্ধি 30 মিনিট সময় ৰাখিব। তাৰ পিছত আপুনি পানীৰে ধুই দিব। প্ৰথমতে পানীৰে ধোৱাৰ পিছত আপুনি শ্যাম্পু ব্যৱহাৰ কৰিব। শ্যাম্পুটো খুব মাইল্ড হোৱাটো আৱশ্যকীয়, বিশেষকৈ সালফেট ফ্ৰী হ'লে খুবেই ভাল। তাৰ পিছত আপুনি কণ্ডিশ্যনাৰ ব্যৱহাৰ কৰিব। আপুনি তাৰ পিছত ফিল কৰিব এনে আঙুলিৰে আপুনি আপোনাৰ চুলিখিনি এনেধৰণে ফনিয়াব পাৰিছে। আৰু এয়া সপ্তাহত অন্তত আপুনি 3 দিনকৈ যদি কৰে, তেতিয়াহ'লে খুব ভাল ফল পাব। যিহেতু মেথিত থাকে মিনাৰেল, প্ৰটিন, ফলিক এচিড, ই এণ্টিবেক্টেৰিয়েলো হয় আৰু এণ্টিফাংগালো হয়। চুলি গুৰিত যদি আপোনাৰ উফি আছে, তেতিয়া উফিও নাইকিয়া হোৱাত সহায় কৰে। ইয়াৰ উপৰিও ই চুলিখিনি আমাক ছফ্ট কৰে, স্মুথ কৰে আৰু চুলিৰ যিবোৰ আগবোৰ ফাটি যায় সেই ফটাটো নাইকিয়া কৰি দিয়ে। আৰু ইয়াৰ উপৰিও চুলিৰ যিটো আপোনাৰ টেক্সচাৰটো বহুত ইম্প্ৰুভ কৰে, আপোনাৰ ইলাষ্টিচিটি বঢ়ায়। গতিকে ই যথেষ্ট ভাল। ইয়াৰ লগত যিটো ফ্লাক্সিড দিয়ে, ফ্লাক্সিডটো omega-3 ফেটি এচিড থাকে, ইও আমাৰ চুলিখিনিত যথেষ্ট হেল্প কৰে, চুলিখিনি স্মুথ হোৱাত আৰু শ্বাইন কৰে। মিঠি গুটি যেতিয়া খুব শ্লিপাৰী হয়, ফ্লাক্সিড যিহেতু শ্লিপাৰী হয়, নিয়মিত যেতিয়া আপুনি কৰে, কেঁকুৰা চুলিও একদম ষ্ট্ৰেইট হৈ যাব আৰু শ্বাইন কৰিব। কিন্তু আপুনি নিয়মিত কৰক, খুব ভাল ফল পাব। ইয়াৰ লগত ড্ৰাইনেছটো নাইকিয়া কৰাৰ কাৰণে সদায় এগিলাচকৈ নাৰিকলৰ পানীত আপুনি 2 চামুচ নেমুৰ ৰস মিহলাই পেলাই খাব। ই কৰিলে আমাৰ চুলিখিনি হাইড্ৰেট কৰি ৰখাত সহায় কৰে। ইয়াৰ লগত কিন্তু গাজৰৰ ৰস এগিলাচ, তিয়ঁহ এনেকুৱা ধৰণৰ লিকুইড খাদ্যবিলাক খাব। আনাৰস, আম যি পায়, মানে ঘৰুৱা ছিজনেল ফ্ৰুটছবিলাক যদি ইয়াৰ লগত খায়, চুলিখিনি সকলোৰে মাজত আকৰ্ষণীয় হৈ পৰিব। ধন্যবাদ।